हेलो एवरीवन स्वागतम जनाइছো মোৰ অন্য এটা ব্লগলৈ আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে বুলি আৰু এতিয়া সময় হৈছে 12 বাজিছে আৰু আমি যাবলৈ ওলাইছো হুদি খাবলৈ হুদি মানে কি আসলে বুজি পাইছে নিশ্চয় আমাৰ সমাজত সন্তান জন্ম হোৱাৰ পাছত এক মাহ বা 22 দিন কোনোবা কিছুমানে 28 দিন এনেকুৱাটো পাতে নিয়ম কৰা হয় হেয়াই হৈছে হুদি আৰু তাকে আমি যাও বুলি ওলাইছো এতিয়া আৰু আপোনালোকক অকনমান ভিডিও কৰি দেখুৱাই দিম বুলি ভাবিছো কিমান পাৰো নাজানো আৰু আপোনালোকে ভিডিওটো হেকলৈকে চাব বুলি মই আশা কৰিছো আৰু যি সকলে মোৰ ভিডিও আজি প্ৰথম চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপিও অল কৰি ল'ব বুলি মই আশা কৰিছো আহক তেনেহলে ভিডিওটো আৰম্ভ কৰি দিও এতিয়া আমি সুমু পুতলা আৰু আমাৰ বেটি ওলাইছো বেটি চোৱা হাই কৈ দিয়া লেহেঙ্গাজু কেনেকুৱা লাগিছে জনাব দেই মই চিলাই দিছো লেহেঙ্গাজু ভালকে দেখুৱাই দিয়া তোমাৰ লেহেঙ্গাজু চা বৰ ধুনীয়া দেখিছে ন গৈ আছো পথাৰৰ ৰাস্তায় গৈ থাকিম এতিয়া আমি ন হয়নে হয় হয় কিদি निकले लगे Ayun. Ayun. ইফালে আমাৰ অয়নৰ মাক অনুভৱী তোমাৰি হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰি আগমন জোনাকী আকাশত মন উজাগৰি নিশা তোমাৰি আগমন জোনাকী আকাশত মলে মন
দুখ দিশে বিয়পি উভতিবা হিয়াতে থিতাপি ল'বলৈ শুনাচোন ৰোৱা কিছু সময় আছে বহু কথা ক'বলৈ কিছু কথা